6000 সাবস্ক্রাইবার কমপ্লিট হওয়ার বাবে দুপৰীয়া সাজত কি বনালো খুবেই সিম্পল কিন্তু মোৰ খুবেই প্ৰিয় এয়া পটল ফ্ৰাই মাছৰ আঞ্জা ৰঙালাও ফ্ৰাই ৰঙালাও শুকান মাছ দি ফ্ৰাই তিতা কেৰেলা ভাজি কণ বিলাহী দাইল লগত এটা বি জলকীয়া এতিয়া মই খাবলৈ লৈছো সঁচাকৈ খাবলৈ খুবেই ধুনীয়া হৈছে কেমেৰালৈ চাই কিন্তু মোৰ খাবলৈ খুবেই লাজ লাগে আজি ফাৰ্ষ্ট তেনেকৈ ভিডিঅ' এটা বনাবলৈ ট্ৰাই কৰিছোঁ আপোনালোকৰ মোৰ ভিডিঅ'টো কেনেকুৱা লাগে কমেণ্টত জনাব যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু 6000 ছাবস্ক্ৰাইবাৰ কমপ্লিট হোৱাৰ বাবে আপোনালোক সকলোৰে বহুত বহুত ধন্যবাদ আৰু মোক কমেণ্টত জনাব ভিডিঅ'টো কেনেকুৱা হ'ল আৰু এনেকুৱা নেক্সট ভিডিঅ' বনাম নে নবনাম সেইটো মোক কমেণ্টত জনাব